মানে আপোনালোকে হাঁহিবলৈ পাহৰিছে নেকি? আপোনালোকৰ হাঁহি মাত্ৰা কমিছে নেকি? আপোনালোকৰ দুখ নামৰ ভাইৰাছে আৱৰি ধৰিছে। আপোনালোকে চিন্তা নকৰিব, তেনেহ'লে আপোনালোকৰ হহুৱাবলৈ বাধ্য কৰিম। হয়, ঠিকেই শুনিছে। এই কাৰ্য সম্পাদন কৰিব লোকেল ভইচ এণ্টাৰটেইনমেণ্ট। আপোনালোকে ইয়াত তিনিটা বস্তুৱেই পাব: এণ্টাৰটেইনমেণ্ট, এণ্টাৰটেইনমেণ্ট, এণ্টাৰটেইনমেণ্ট। মোৰ মূৰত লং সোমাই দে। ব্ৰেক টাইম। মই এক্টিঙৰ এটোৱে নাজানো। সিহঁতে টকা দিম বুলি কোৱাৰ বাবেহে মই আহি শ্বুটিং কৰিব ওলাইছো, কিন্তু কি হ'ব বিস্কুট চিস্কুট নাই নেকি? ইমানে খাব মন আছে যদি কিনি আনি গৈ যা, আনি যা। হ'ব দে। মইতো এনে চাহৰ লবিয়া নহয়, কিন্তু দেখা পালেহে থাকিব নোৱাৰো। মজা লাগিছে। গালিটো শুনিলোৱেই, এতিয়া চাহ খাই লওঁ, তাৰপিছত দেখা যাক যি হয়। বাৰু, মই এজন কেমেৰামেন আৰু মোৰ বহুত দায়িত্ব। কেমেৰা কেনেকৈ এংগলকেইটা আছে চাহ ইমান পটককে চেনি কম হৈছে। চেনি লৈ আহ। মই এদিন আকাশত উৰি থকা প্লেনৰ ভিডিঅ' কৰি আছো। তাৰ পিছত মই নিজেই যেতিয়া ভিডিঅ'টো চালো, দেখিলো যে নৰেন্দ্ৰ মোদীয়ে মোক বাই বাই দি আছিল। তাৰ লগে লগে মানুহ ভৰি পৰিলে মোৰ ভিডিঅ'টো চাবলৈ, আৰু তেতিয়াই মোক সকলোৱে দাঙি আৰু তেতিয়াৰ পৰা মই বনি গলো প্ৰফেচনেল কেমেৰামেন। আজিও সেই দিনটোলৈ মনত পৰে। নৰেন্দ্ৰ মোদীয়ে মোক বাই বাই দিয়া নাছিল, থোৱা সেই দাসৰ কথা। তেওঁ এনেই মিছা কথা কৈ ফুৰে, মোৰতো কি? এদিন মই অনাই বনাই ঘূৰি ফুৰি আছিলো। তাৰ পাছত এটা গৰু দেখিলোঁ। গৰুজনীৰ কাষলৈ গ'লো আৰু কাষলৈ গৈ দেখিলোঁ যে গৰুজনীয়ে ঘাঁহ খোৱা নাই। তাৰপিছত গৰুজনীৰ লগত বহুত কথা পাতিলোঁ আৰু তাৰ পাছতে মই গৰুজনীক ঘাঁহ খাবলৈ ক'লোঁ, কিন্তু গৰুজনীয়ে খোৱা নাছিলে। এই একে কথাকে মই 100 বাৰ ক'লোঁ যে গৰু তই ঘাঁহ খা। ইফালে জনতাৰ সমাগম। গৰুজনীৰ মোৰ কথা মতে ঘাঁহ খায় নে নাখায় তাকে চাবলৈ মানুহৰ মাজত হাই কাজিয়াৰ সৃষ্টি হ'ল। মই বহুত ভয় খাই গৈছিলোঁ সেই সময়ত। মোৰ সন্মানৰ এটা কথা আছিল, কিন্তু কি হ'ব, ভগৱানৰ আশীৰ্বাদত গৰুজনীয়ে শেষত ঘাঁহ খালে আৰু লগে লগে মোক মানুহবোৰে দাঙি ল'লে আৰু মোক দাঙি বনাই দিলে প্ৰফেচনেল ডাইৰেক্টৰ। আজিও সেই দিনৰ কথাটো লৈ মনত পৰিল, দেহটো কঁপি উঠে। কিয়নো আপোনালোকে যে দেখিলেই, এতিয়া কম কি আৰু। বলক এইবাৰ চব বাদ দিওঁ, নেক্সট শ্বুট আৰম্ভ। ঐ কোনে তাক মাত, মুঠ মাৰ মাত। ঐ কেমেৰা লগা। ঐ মাতি আছে। গৈ আছো ৰহ। হয়, ঠিকেই শুনিছে। মাত্ৰ ইয়াত তিনিটা বস্তুৱে পাব: এণ্টাৰটেইনমেণ্ট, এণ্টাৰটেইনমেণ্ট, এণ্টাৰটেইনমেণ্ট। সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঐ পিছতে আহিছা পিছফালে। সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব ভিডিঅ'বোৰত। আজিলৈকে মুঠ মাৰা নিউজ ইমানেই। Naughty America. Nobody does it better. I ain't here for the money, I ain't here for the fame. Though it might be nice to own a jet plane, I'ma do it all for you. Come along and see it's true, but the world is pretty cold. You might need a sweater too. I'ma put a ride on ya, kid from California. Ay, কোনে ভাঙিলে গিলাসখন? তহঁতৰ বেছি উৎপাত হৈছে ন?
ভাঙিছ ছাবস্ক্ৰাইবটো কৰি যাবি